নমস্কাৰ, মই অনন্যা তালুকদাৰ আৰু আপোনালোকে শুনি আছে বৃষ্টি চেনেল। বৃষ্টিৰ ভিডিঅ' নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰক যাতে আপলোড দিয়াৰ লগে লগেই আপোনালোকে নটিফিকেশ্যনবোৰ পাব পাৰে। নমস্কাৰ, মই অনন্যা তালুকদাৰ পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই প্ৰথমেতো সকলোকে ধন্যবাদ, মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাব খুজিছোঁ, কাৰণ মই ভবাতকৈ বহু গুণেই সঁহাৰি লাভ কৰাৰ বাবে মোৰ প্ৰথম ভিডিঅ'টো। আজিৰ মোৰ ভিডিঅ'ৰ বিষয় হৈছে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফেচবুক। ফেচবুক হ'ল মাৰ্ক জুকাৰবাৰ্গৰ এটা অন্যতম সৃষ্টি। তেখেতে দেশ বিদেশৰ বিভিন্ন মানুহৰ লগত সংযোগ ৰাখিবলৈ হয়তো ফেচবুকৰ সৃষ্টি কৰিছিল, আৰু আজি বৰ্তমান এখন প্ৰতিভা বিকাশৰ বহল প্লেটফৰ্ম হৈ পৰিছে ফেচবুক। কিন্তু এই ফেচবুকক আজিৰ যুৱ প্ৰজন্মই কিছুমান ঋণাত্মক দিশতো ব্যৱহাৰ কৰিবলৈ লৈছে। তাৰে ভিতৰত মই বিতৰ্কৰ কথা এটা ক'ব খোজোঁ যে যোৱা কেইমাহমান আগতে এগৰাকী অভিনেত্ৰীয়ে এখন চিনেমাত অভিনয় কৰিছিল আৰু এটা চকুত টিপ মৰা এটা ভিডিঅ' এটাত অভিনয় কৰিছিল, আৰু তেখেতক নেশ্যনেল ক্ৰাছ হিচাপেও জনা গৈছিল। বহুতেই সেই ভিডিঅ'টো বহুত চৰ্চিত হৈছিল। তাৰে পিছত যোৱা কেইদিনমান ৰিচেণ্টলি মই এটা ভিডিঅ' দেখিছিলোঁ ইউটিউবত, যে সেই ভিডিঅ'টোত সেই নেশ্যনেল ক্ৰাছজনী অভিনয় কৰিছে আৰু লাইকতকৈ ডিছলাইকৰ সংখ্যা বেছি পাইছে। মই এতিয়া কথাটো এইটো নহয় যে কোনোবাই ডিছলাইক পাইছে কোনোবাই লাইক পাইছে, এইটো ক'বলৈ যোৱা নাই, কাৰণ কোনোবাই ভাল পাইছে লাইক মাৰিছে, কোনোবাই বেয়া পাইছে ডিছলাইক মাৰিছে। তাৰে পিছত এই ডিছলাইক লাইকৰ এইটো যিটো স্ক্ৰীনশ্বটটো আছে, এটা স্ক্ৰীনশ্বট মাৰি ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈছিল, আৰু তলত লিখি দিয়া হৈছিল যে চাওক নেশ্যনেল ক্ৰাছৰ আচল স্বৰূপ বুলি। মই এতিয়া ক'ব খোজোঁ যে তেখেতক আপোনালোকে হয়তো নেশ্যনেল ক্ৰাছ হিচাপে আপোনালোকে প্ৰচাৰ কৰিছিল কাৰণে বহুলভাৱে চৰ্চিত হৈছিল। এতিয়া আপোনালোকে তেনেকৈ স্ক্ৰীনশ্বট মাৰি সেনেকৈ উপহাস কৰিবৰ আপোনালোকৰ কোনো অধিকাৰ নাই। ইয়াৰ পিছত অসমৰ এগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় গায়ক, তেওঁ ছ'চিয়েল মিডিয়াত হকে বিহকে ট্ৰল দিয়া দেখিছোঁ। তেখেতক বুলি নহয়, হয়তো বহু আছে আৰু তেনেকুৱা, কিন্তু মই এজনক দেখিছোঁ, বহুত বেছিকৈ দেখিছোঁ তেখেতক হকে বিহকে ট্ৰল দিয়ে। তেওঁ যিয়ে গান নাগাওক, তেওঁক কোনোবাই ভাল পায় তেওঁক কোনোবাই বেয়া পায় সেইটো নকওঁ, কিন্তু তেওঁ যিখিনি প্ৰচাৰ বা যিখিনি জনপ্ৰিয়তা লাভ কৰিছে সেইখিনি হয়তো কষ্টৰ ফলত পাইছে। তেখেত এজন গায়ক যিয়েই নহওক, গতিকে তেখেতক আমি ক'বলৈ, আপুনি বা মই ক'বলৈ আমি কোনো নহয়, কাৰণ আমি নিজৰ যদি সেই প্ৰতিভাটো নাথাকে বেলেগক আমি সেই প্ৰতিভাটোৰ ওপৰত বিবেচনা কৰিবলৈ আমাৰ অধিকাৰ তাত নাই সঁচাকৈ। ইয়াৰ পিছত বহুলভাৱে প্ৰচাৰ হোৱা এটা গ্ৰুপ বা পেজেই হওক ফেচবুকৰ, এটা বস্তু হৈছে মিম। কিছুমান মিম, সকলো মিমৰ কথা কোৱা নাই, কিছুমান এনেকুৱা মিম আছে যিবোৰ কোনো নভবা নিচিন্তাকৈ উলিওৱা হয়। যেনে কেইদিনমান আগতে মই দেখিছিলোঁ এটা মিম এটা, যে ছোৱালী হ'লে অলপ চাপৰ হ'ব লাগে, অসত জিৰাফো থাকে, সেনেকৈ কোৱা হৈছিল। তেতিয়া মই উত্তৰ দিছিলোঁ, যে মই কমেণ্টত ৰিপ্লাই কৰিছিলোঁ যে আপোনালোকে এনেকৈ ঈশ্বৰ প্ৰদত্ত গুণ এটা এনেকৈ উপহাস কৰিবৰ আপোনালোকে কোনো নহয়। তাৰপিছত মই লিখিছিলোঁ, আমি যদি কওঁ এইটোতো ক'ব পাৰি যে ছোৱালী হ'লে অলপ ওখ হ'ব লাগে, চাপৰটো পেংগুইনো থাকে, মই তেনেকৈ উত্তৰ দিছিলোঁ। আৰু তাৰপিছত আৰু কিছুমান এনেকুৱা মিম আছে, যেনে ধৰক কোনোবা এজনী কৃষ্ণবৰ্ণৰ এজনী ছোৱালী বা অলপমান বেয়া দেখা বা কুৎসিত তেনেকুৱা ল'ৰা বা ছোৱালী ফটো এটা দি তাত লিখা হয় যে এছ বা আৰ বা অমুক নামৰ লেটাৰৰ নামৰ মানুহক আপুনি টেগ কৰক, তেখেতৰ এটি হ'ব লগা কইনা বা হ'ব লগা দৰা, তেনেকৈ লিখা থকা দেখিবলৈ পাইছোঁ। এতিয়া তাততো সেইটো এটা উপহাসে হয়, সেইটো এটা ইটিকিঙে হয়, কাৰণ ভগৱানে ধনী দুখীয়া কলা বগা সেইবোৰ একো চোৱা নাই। এতিয়া সেইটোৱে কিছুমান আছে যিটো ভাবে তাইনো ইমান কিয় বগা, মইনো ইমান কিয় কলা, তাই ধুনীয়া মই দেখাত বিয়া, তেনেকুৱা মনত লৈ তেনেকুৱাকৈ কিছুমান মানসিকভাৱে বহুত কষ্টও পাব পাৰে।
গতিকে মোৰ বোধেৰে এইটো হয়তো কৰাটো উচিত হোৱা নাই। তাৰপিছত ফেচবুকত প্ৰচাৰ হোৱা এটা ফেক নিউজৰ কথা ক'বলৈ ওলাইছোঁ। কেইদিনমান আগতে মই নিজেই প্ৰমাণ পাই আহিছোঁ এইবোৰ, সেইকাৰণে আপোনালোকৰ ওচৰত ক'ব ধৰিছোঁ যে এগৰাকী অসমৰ জনপ্ৰিয় গায়িকা, তেখেতক মই নিজৰ আদৰ্শ হিচাপে মানো। তেখেতৰ মৃত্যুৰ খবৰ মই শুনিছিলোঁ। মৃত্যুৰ বহুত বেয়া লাগিছিল যে এনেকুৱা যেতিয়া মই ৰাতিপুৱাই দেখিছিলোঁ খবৰটো উঠি মইতো আচৰিতে হৈছিলোঁ, বহুত দুখ লাগিছিল। তাৰপিছত মই গৈ টেলিভিশ্যন চালোঁ, কিন্তু এই বাতৰিটো মিছা আছিল। তাৰপিছতে আৰু এটা এনেকুৱা বাতৰি পাইছিলোঁ যে আৰ্চাৰী ৱৰ্ল্ড কাপত দীপিকা কুমাৰীয়ে সোণৰ পদক লাভ কৰিছিল। সেই নিউজটো প্ৰকাশ পাইছিল, কিন্তু আচলতে তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আপোনালোকে এনেকুৱা বাতৰি প্ৰকাশ কৰাৰ আগতে অলপো ভাবি নাচায় কিয়, অলপো যদি নভবাকৈ অলপো ৰিচাৰ্চ নকৰাকৈ আপোনালোকে এনেকুৱা বাতৰি হকে বিহকে প্ৰকাশ কৰাটো সঁচাকৈ বেয়া কথা। কাৰণ এনেকুৱা বাতৰি কিছুমানৰ মনত অতিকে আঘাত দিব পাৰে। তাৰপিছত কিছুমান এনেকুৱা ভিডিঅ' দেখা যায় যি ভিডিঅ'টোত এটা অন্যায় হৈ আছে আৰু তাক ভিডিঅ' কৰি ৰখা হৈছে, ভিডিঅ' ক্লিপটো ধৰি ৰখা হৈছে আৰু সেইটো ভাইৰেল কৰা হৈছে। মই প্ৰথমে অভিনীলৰ কথাই ক'ব খোজোঁ। অভিনীলক মৰিয়াই থকা দৃশ্যটো যেতিয়া বন্দী কৰিছিল কেমেৰাৰে, মই ভাবিছোঁ যে তেখেতৰ অকণ হাত নকঁপিল নে সেই মৰা দৃশ্যটো দেখি। আমাৰতো দেখিয়ে চকু পানী ওলাইছিল, দেখিয়ে বেয়া লাগিছিল। আমি প্ৰতিবাদ কৰিছিলোঁ, সকলোৱে কৈছিল, সকলোৱে চকু পানী ঢুকিছিল। গতিকে কিন্তু তেখেতৰ এটা বস্তু হয়, তেখেতে বাধা দিব হয়তো নোৱাৰিলে, কাৰণ মানুহবোৰ বহুত হিংস্ৰ আছিল, সেইটো মানিছোঁ। কিন্তু তাৰপিছত মই এটা ভিডিঅ' দেখিছিলোঁ। সেই ভিডিঅ'টোত এগৰাকী ডেকা মানুহে এজনী বুঢ়ী মানুহক মাৰি আছে, চৰিয়াই আছে, শাৰীৰিকভাৱে অত্যাচাৰ কৰি আছে। এতিয়া এনেকুৱা অত্যাচাৰৰ ভিডিঅ' যিজন মানুহে কৰিছে, আপুনি অত্যাচাৰ কৰাতকৈ আপোনাৰ মানৱীয় গুণ, অত্যাচাৰ কৰা আপুনি ভিডিঅ' কৰি আছে, আপোনাৰ মানৱীয় গুণখিনি জাগি নুঠিল নেকি? ফেচবুকত দেখুৱাবলৈ আপোনাৰ মানৱীয় গুণখিনি আছিল নেকি? যে আপুনি এনেকৈ ফেচবুকত আপুনি ভাইৰেল হোৱাৰ কাৰণে, জনপ্ৰিয় হোৱাৰ কাৰণে কৈ দিছে যে চাওক কেনেকুৱা অত্যাচাৰ কৰিছে বা তেনেকুৱা। গতিকে আপুনি ভিডিঅ'টো কৰাতকৈ যদি সেই মহিলাগৰাকীক বাধা দিলে হয় বা পুলিচত দিলে হয় বা কিবা কৰিলে হয়, তেতিয়া হয়তো সেই বুঢ়ী আইতাজনীও ইমান মাৰ খাব লগা নহ'লহেঁতেন। আৰু আপুনি কাৰ্যটোত বাধা দিয়াৰ পিছত আপুনি হয়তো ছ'চিয়েল মিডিয়াত কওক যে এনেকুৱা হৈছে। গতিকে সেইটো কৰা উচিত হোৱা নাই মোৰ বোধেৰে। মই ভিডিঅ'টোৰ যোগেদি যিকেইটা কথা ক'লোঁ, সেয়া মোৰ মতামত আছিল। আপোনালোকৰো মত আছে, আপোনালোকে আপোনাৰ মতামত কেনেকুৱা পালে সেয়া আপোনালোকে কমেণ্টৰ যোগেদি মোক জনাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ